জন্মরূপ অন্ধকার কারাগারে হন্য হন্য করিস না তুমি মাতৃ হৃদয় ধন্য চিন্তা সত্তা ওই খবর করা নাম লীলা করি জগপুর প্রায় সরকার তুমি অপরা He
সকলোকে পৰিহাৰ কৰি দাদাময় ৰুক্মবীৰক বিৰুদ্ধাচৰণ কৰি শ্ৰীকৃষ্ণ গোসাঁইক মই বৰমালিনী কৰি সেয়েহে আজি মই মহাসুখেৰে এই দ্বাৰকাত জীৱন কৰিছো ধন্য ধন্য হ'ল মোৰ ৰুক্মিণীৰ জোৱাৰ। ভক্তৰ দুৰ্দশা দেখি মই বৰ হে প্ৰভু খুলিটো ৰহস্যৰ দ্বাৰ ভাবিজানি গম পাবলৈকে কোন সেই মহাভক্ত যাৰ কাৰণে আপোনাৰ অন্তৰে কৰিছে সুদামা নামে আটাইকে দৰিদ্ৰ ব্ৰহ্ম মহাভক্ত বাল্যবন্ধু বাল্যবন্ধু তেওঁ কেৱল মাথোঁতে আমাৰ সেই
আমাৰ ৱাইৰত লগাই পাই দিছোঁ আজি অকণমান কিয় আগবাঢ়ি যোৱা নাই? প্ৰভু, মই তেওঁক কিবা কৰিবলৈ সদায় প্ৰস্তুত। কিন্তু বুঢ়া মাইছে এই সুযোগ আজি প্ৰভু, মই আৰু একো বুজিব পৰা নাই। প্ৰভু, সুদামা নহয় কোনো সাধাৰণ পৰম তত্ত্বজ্ঞানী তেওঁ জানে ভালদৰে তেওঁ দৰিদ্ৰতা তেওঁৰ কৰ্মঠ অহৰ্নিশে আমাৰ নাম জপ জানিব কেতিয়াও পৰা নাই কিন্তু জানো ধন্য প্ৰভু, ধন্য তোমাৰ অদ্ভুত যুগে যুগে এনে মহাভক্ত লাভ কৰি এই ত্ৰিজগতৰ মধ্যে ওজনাই ৰাখিছা তোমাৰ দয়াময় নাম। কিন্তু প্ৰভু, তোমাৰ সেই মহাভক্ত সাক্ষাতৰ ক্ষেত্ৰত আজি মোৰ বান্ধৱী ঘনে ঘনে ইচ্ছা হৈছে জাগ্ৰত। অ' প্ৰভু, মহাধৰ্মখন সুদামা মোক সাক্ষাৎ কৰাবলৈ সংকল্প কৰে জানচালত নাম হয় তোমার ইচ্ছাময় শিক্ষে কণ্ঠ আৰম্ভ কৰিব খুজিছে তেতিয়া এই ৰুক্মিণীৰ মনৰ কামনা নিশ্চয় পূৰ্ণ হ'ব। বলো প্ৰভু।
나를 어디 안에 가보니 빨라 뒤적거리 하이 지라가 부르겠으나 안녕 바로 잡아
অকল প্ৰভুৰ মায়া প্ৰভুৰ ইচ্ছা অনুসৰি সকলোবিলাক হয়। প্ৰভুৱে আমাক যি পৰিস্থিতিতে জীয়াই ৰাখিছে তাতে আমি আনন্দ মনেৰে থাকিব লাগিব। প্ৰতিদিনে অনাহৰণ নিশ্চয় থাকিব লাগে। প্ৰতিদিনে দুখত
এয়া সকলো ভাগ্যৰ লিখন নহয় না ভাগ্যৰ লিখন নোৱাৰে গতিকে প্ৰভুৱে আমাক যি পৰিস্থিতিতে ৰাখিছে তাতে আমি আনন্দ মনেৰে থাকিব লাগিব সকলো পৃথিৱীৰ বিধান এই হেতু আমি এনে দাৰুণ যন্ত্ৰণা ভোগ কৰিব লগা হৈছে এনে দাৰুণ যন্ত্ৰণা ভোগ কৰিব লগা হৈছে প্রভু কৃষ্ণ কি পাবো যদি কি পাবো আমার জীবনে অলপ মানুষ উঠায় এটা আপনার সঙ্গে আপনার জানেন বাইরে বন্ধু নহয় এবার গৈ আপনি এই পরম প্রভু কৃষ্ণকে মই মোৰ মিত্ৰৰ ওচৰত দান ভিক্ষা নোৱাৰো খুজিব মোৰ গৌৰৱ যাব ৰপাতলে আপনি উপলব্ধি কৰিবলৈ একেবাৰে অক্ষম না একেবাৰে এই মানৱ জাতিক সৎ পথ আৰু সুচিন্তা প্ৰদান কৰা ক্ষুদ্ৰ স্বাৰ্থৰ ক্ষুদ্ৰ স্বাৰ্থৰ লগত দান ভিক্ষা নোৱাৰি খুজিব হয় মোৰ ভিক্ষৰ ওচৰত
সুখ আৰু অকণমান শান্তিৰ কাৰণে কান্দে 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 কত বিনিশ্চয় অজনী কৰিলো পাৰ এতিয়াওতো প্ৰভুৰ আমাৰ আৰু কিমান সহ্য কৰিম আৰু কেনেকৈ সহ্য কৰিম পুত্ৰ পতি অনাথৰ
এরা বারবার সমস্ত পদায় অপরাধী ভূত আর শান্তিতে বিরাজ করছে বারবার উনি প্রজান মঙ্গল মাধুরী অন্তর প্রভু বারো লুকয় রাজ্য ধরে ইস প্রান্তির বিসর্জন ওই থাক তয় ধরনের বুকুর যাও যাও নেবে মই কাল ঘর বিচারি বাসনার ধরে কইতে দেও আপনার পরম মিত্র নাম নাম তেও নাম কৃষ্ণর খাইখানো ভাবে আছে অত মই নিজে গৈ কোনখন মোৰ পৰম মিত্ৰই স্বাগতৰে আমার যে কি ভাগ্য প্রভুর বান্ধবাল বন্ধু প্রভু দিস করবে আহি পালো খোদা সিংহ ধর্ম খাই খাইবার মই হেন দৰিদ্ৰ ব্ৰাহ্মণক বাৰু সহায় কেনেকৈ লগ কৰিব মনবোৰে ঘূৰি যাওঁ আজি মই নিজ গৃহলৈ
말이지요. 따로 어디고 모이도 마시고 뭘 바랍니까? 흰것 받을 거라 오거리다 그러지. 부산에 그만으로 또 살았어. Moi, tu vas te la dar por el momento y vas a jugar. 또 말하는 것은 무언만 하는 거고 이어볼까? 또 말하고 하되 무언만 해야 돼. 어떤 뭐나 사고 가는 거예요. Ah, isso aí, pulando, tocar. Pulando. 아하, ভাজামি পুরুষ পরম পুরুষ সরমানন্দ স্বামীনম ভগবন্তম ভাস্কর
Pokam hoy ekko nalai, pokam hoy ekko nalai. Ai, pokam hoy ekko nalai. Ai, pokam hoy. Pokam hoy. Pokam hoy, boleh apa nalai pokam? Pokam, naya. এই কারণে তুমি মুখে এই খুশি এই ধ্যানছি না এই ক্ষুদ্র মানসাল কোন হঠাৎ তোমার সময় শরীর গর্ব না নাই যা হয়ে যাও ওই জিনিস কি হচ্ছে তুমি খাওয়াই না তুমি ঘুমাই সাউলে বলো ইমান হইনা মানে তুমি হয়তো অন্য কোনো কথা নাই ওখানে হয় প্রেম ভাবে ওনা সাউলে মূল্যবানে রত্ন ফটি ওখানে হয় আপনাদের দিকে আসুন কি বাবা খাওয়া খাওয়া তুমি অকলে ভক্ষণ কৰা তোমাৰ কৰ্মৰ স্বাৰ্থ ইয়াত আমাৰো সমানে অধিকাৰ আছে ইয়াৰ সকলো ভগাই মই যাও প্লিজ কি হবে
জানো কৃষ্ণ